স্বাগতম জনাইছোঁ মোৰ আকৌ এটা নতুন ভিডিঅ'ত। এতিয়া আমি সত্যজিতে মই গৈ আছোঁ গৈ আছোঁ চলি আছে। তাকে ভাবিছোঁ চাকি তাকি দি থৈ আহোঁগৈ। চাই দিব ভিডিঅ'টো একেলগে নে কি কোৱা? কিবা এটা কৈ দিয়া, চাই থাকিব ভিডিঅ'। হ'ল আমাৰ সত্যজিত দাই পূৰা একদম পূৰা পকাইছে পূৰা দিছে পূৰা দিছে মিটাৰ বেয়া দেই, মিটাৰ বেয়া। পূৰা গৈ আছোঁ। মিটাৰ ভাল হৈ থাকিলে মানুহে ভয় খাব নোৱাৰে কাৰণে মিটাৰটো বেয়া কৰিছোঁ। পূৰা গাঁৱৰ মাজে মাজে গৈ আছোঁ আমি। পামগৈ আৰু বেছি দূৰ নহয় বাৰু। দেখিছে সেইফালে পোৱালিখিনি পূৰা আছে। এইফালে দেখিছে আপোনালোকে খুঁটাবিলাকত চব চাকি জ্বলাইছে। দুই চাইডে পূৰা খুঁটা দি পিনি ৰাতি মানে চাকিটো জ্বলাই আৰু একদম নামঘৰ ফিল্ডৰ পাই গ'লোহি। মই দোকানতে চুৰিয়া টুৰিয়া থৈ দিছোঁ। মই চুৰিয়া টুৰিয়া পিন্ধি লওঁ। আমাৰ সত্যজিতে বাৰু চাকি তাকি দিলেই। এতিয়া মই দোকানত লাহেকৈ চুৰিয়া টুৰিয়া সলাই কৰি দেখাই আছোঁ আপোনালোকক। একদম চুৰিয়া টুৰিয়া পিন্ধি লওঁ দেই। চুৰিয়া টুৰিয়া পিন্ধি এইফালে চাকি এগছ জ্বলাই থৈ আহোঁগৈ। এজন দাদাৰ ওচৰতে চাকি তাকি লৈছোঁ আৰু চুৰিয়া টুৰিয়া দাদাৰ দোকানতে পিন্ধি ল'লোঁ। এতিয়া যাম মই চাকি দিবলৈ, চাই দিব লৈ ল'লোঁ। লাহেকৈ এতিয়া নামঘৰৰ ভিতৰত যাম। এইফালে আমাৰ সত্যজিত আছেই, দুয়োটা সোমাই যাম। মই চাকি জ্বলাম, সি অকণমান ভিডিঅ' কৰি দিব নেকি? ব'লা ভৰি চৰি ধুই লওঁগৈ, চাই থাকিব। কৃষ্ণক চিন্তি সোমাই গ'লোঁ মই নামঘৰ ভিতৰত মই সোমাই গ'লোঁ। এইফালে সত্যজিতে মোক পূৰা ভিডিঅ' কৰি দিলে। সোমাই গ'লোঁ। এইফালে আগত দেখিছে চাকি জ্বলাই আছে। এইফালে ময়ো চাকি জ্বলোৱাত ব্যস্ত হ'লোঁ। মই মানে চাকি জ্বলাবলৈ ল'লোঁ, সি ভিডিঅ' কৰি আছিলে। এইফালে দেখিছে আপোনালোকে ছাইডত ৰাইজ বহিয়াই আছে। এইফালে মণিকূট ভাগ আছে। এইফালে পূৰা একদম চব কামে নিজৰ নিজৰ কামত ব্যস্ত। ময়ো চাকিটো জ্বলাই লওঁ, জ্বলাই কৰি কিমান পাৰোঁ দেখাই যাবলৈ চেষ্টা কৰিছোঁ। আমি পিছফালে যাওঁ। পিছফালে পুখুৰী এটা আছে বোলে। পুখুৰীটো কেনেকুৱা পুখুৰীৰ পৰিৱেশটো দেখাম আপোনালোকক, চাই দিব ভিডিঅ'টো। এতিয়া আমি আহি পাই গ'লোহি এইফালে পিছফাল। এইফালে চাহ দি আছে, চাই থাকক। পুখুৰীত দেখিছে আপোনালোকে এইফালে আছে প্ৰৱেশ। এখন পুখুৰীতে নাও, আৰু তাতোতকৈ ডাঙৰ কথা দেখাই আছোঁ আপোনালোকক। এজোপা কলত জীৱনত প্ৰথমবাৰ দেখিলোঁ দুটুকা কল দেই। চব এজোপা কল, দুটুকা কল। এইটো একদম পূৰা 100% একেজোপাই হয়, মানে লগাই দিয়া নহয় আৰু হয় নহয়? হয় পূৰা চক না কেনেকুৱা, মানে জীৱনত প্ৰথমবাৰ দেখিলোঁ। আগে পিছে তেনেকুৱা একেজোপাতে দুটুকা কল দেখা নাছিলোঁ, ফাৰ্ষ্ট টাইম দেখিলোঁ। চক নাই এইফালে। এইফালে দেখিছে আপোনালোকে এখন বাঁহৰে বনাইছে, বাঁহ আৰু তামোলে বনাইছে আৰামী চকী। এইফালে নামঘৰলৈ অহা মানুহ ইয়ালৈ এইফালে পুখুৰীটো পাৰলৈ আহি পিনি অকণমান বহোঁ বুলিলেও বহিব পাৰিব। এইফালে পূৰা দেখিছে আপোনালোকে এইবোৰ ফুলৰ টাব একদম কি ধুনীয়াকৈ থৈ দিছে। আৰু বিশেষকৈ মানে
ইয়াৰ যোনটো চাফ চিকুণটো বহুত বেছি। এইফালে বহি আছে, এইফালে আমাৰ বাইদেউ এজনী বহি আছে, এগৰাকী বাইদেউ। তাৰপিছত এইফালে আৰু ভাইটিহঁত বহি আছে, এনেকৈ বহি আছে। এইফালে গৈ পিনি মই আকৌ অকণমান আগত দেখাই আছোঁ আপোনালোকক। সেইফালে দেখিছোঁ বাঁহৰে কিবা হাতী বনাই থৈছে নেকি, ওচৰলৈ গৈ দেখাই আছোঁ। এয়া আহি পাই গ'লোঁ ওচৰ। বাঁহৰে একদম পূৰা বাঁহৰ কামি কৰি, মানে এইবোৰ কাঠি বুলিয়ে ক'ব লাগিব, কাঠি কৰি একদম হাতী। তাৰপিছত এইফালে ঘৰিয়াল, এইফালে আছে কাছৰ, এইফালে আছে এইবোৰ অকণি অকণি নাও, একদম পূৰা বনাই থৈছে। এইফালে আছে এখন নাও, ধুনীয়া একদম পূৰা। নাওখনত দুফালে দুগছ চাকি দি দিছে, ৰাতি জ্বলাই মানে। যিমান পাৰোঁ ৰাতিও দেখাবলৈ, ৰাতি দৃশ্যটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এয়া দেখিছে আপোনালোকে কাছ, তাৰপৰা এইফালে মাছেই হ'ব চাগে, মাছ মানে আঁতৰৰ পৰা ধৰিব পৰা নাই কথাটো। এইফালে একদম পূৰা চাকি আৰু ৰাতি বোলে পূৰা চাকি জ্বলাই দিয়ে হেনো। গোটেইটো দেখাই যাম বাৰু আপোনালোককো। এইফালে এখন নাও, এইখন নাওতো চাকি তাকি কিবাকিবি চৰাই এনেকৈ কিবাকিবি উঠাই থোৱা আছে, আপোনালোকে দেখিছে। এনেকৈ আৰু এইফালে এইবোৰ ফুল, নাৰ্জী ফুল, এইবাৰ বৰ ধুনীয়াকৈ, খুব ধুনীয়া মানে একদম বহুত ধুনীয়াকৈ ফুলি আছে। এইফালে এজোপা আছে ফুল, আৰু এজোপা আছে, এজোপাও ভাল লাগিছে, বহুত ধুনীয়া লাগিছে মানে। তাৰপিছত এইফালেও এজোপা আছে, এজোপাও ধুনীয়া লাগিছে। এনেকৈ আৰু মানে গোটেই 4 ৰাউণ্ডটো মানে ফুলৰ টাব দি পিনি ধুনীয়াছে সজা আছে। ইয়াৰ যিখন কমিটিখনক মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিব লাগিব, যিহেতু ইমান ধুনীয়া এটা পৰিৱেশ গঢ়ি তুলিলে। বহুত বহুত ধন্যবাদ। আহি মানে ইফালৰ পৰা এক পাক ঘূৰি দিলোঁ। এতিয়া আহি পিনি একদম পূৰা মাজত এখন ধুনীয়া দলং এখন দি থৈছে, তাকো দেখাই দিছোঁ আপোনালোকক। এইখন দলং অকণমান উঠি চাওঁ নে কি কয়? উঠি চাওঁ। এইফালে একদম পূৰা দুটা দলঙত উঠি আহিলোঁ মাজলৈ। এইফালে পূৰা চেল্ফি উঠি আছে দেই। বাই বাই দিম, আকৌ একদম পূৰা ফিল্ডলৈ যাম। ফিল্ডত পূৰা কেনেকুৱা মানুহ আছে দেখাই আছোঁ, চাই থাকক। কিবা এটা খাই লওঁগৈ নেকি বাৰু? চানা ভাগ খাই লওঁগৈ, চাই থাকক। কিমান চফা কৰি ৰাখিছে মানে, এইফালে চব পূৰা নাৰ্জী ফুল পূৰা ধুনীয়া ফুলি আছে। টাব দিছে দুইফালে। এইফালে এজোপা কিবা সৰু সৰুকৈ ফুল, নামটো বাৰু নাজানো কি ফুল। এজোপা একদম মিহি মিহি গোলাপ ফুল ফুলি আছে, পূৰা ধুনীয়া আছে। ফুল এইফালে প্ৰস্থান কৰিবলৈ দিলে। এইফালে আকৌ লাষ্টত আকৌ একেলগতে জ্বলাই থৈছে, দেখা যায়। চাহ আহি পিনি এইফালে যাওঁতে ভাবিলোঁ চাহ অকণমান খাই যাওঁ। আইতাহঁতে চাহ তাহ দি আছে, এইফালে পূৰা ধুনীয়া আছে, চাই থাকক আৰু। মিঠৈ দি দিলে। এইফালে খুৰীহঁতে চাহ দিছে, খুৰী। একদম পূৰা আমি ফুলৰ দোকানৰ ওচৰ পাই গ'লোহি। ইয়াত ফুল একদম পূৰা গছ কিছুমান বগৰী চগৰীৰ পৰা ধৰি ধেৰ আছে। এইফালে জান দাই কি লৈছে কৈ দিয়ক। একো নাই দেই, দামটো ধুনীয়া হৈ গৈছে। মই একো নাই লোৱা। কি প্লেন ল'ব আপুনি? জেট প্লেন জেট ল'ব বোলে। চাওক না, চাব লাগিব দাম এটা যদি পতে মোৰ এটা নিম। এইফালে আছে বিভিন্ন জাতৰ ধুনীয়া ধুনীয়া ফুল, নাৰ্জী গোলাপকে ধৰি আৰু বিভিন্ন উন্নত জাতৰ ফুল আছে। যদি আপোনালোকে ল'ম বুলি ভাবে আহক, মেৰাচুক বৰনামঘৰ আহক। তাত অখণ্ড ভাগৱতত পূৰা ফুল বিকি আছে। এইফালে আছে আপোনাৰ গোল নেমু একদম দেখিছেই আপোনালোকে, পূৰা লাগিয়ে আছে। যদি কোনোবাই লওঁ বুলি ভাবে মোৰ ভিডিঅ'টো চাই পিনি আহক অতি সোনকালে। বাদামটো বেয়া হ'লে বেয়া লাগে খাই। বাইদেউৰ দোকানতে টেঙা পুলি এটা লৈ ল'লোঁ, 150 টকা লৈছে। তাকে ৰুই কৰি চাওঁগৈচোন কেনেকুৱা হয়। বোলে আম পুলি আছে বোলে, বছৰেকত 3বাৰ লাগে বোলে আম পুলি। 400 টকা দাম।
নিলোহেঁতেন 2 টকামান কম হোৱা এতিয়া আকৌ 400 বুলিছে নহয় এইফালে চক একদম দিনততো আপোনালোকে দেখিলে একদম পূৰা ধুনীয়া এতিয়া ৰাতিটো আৰু ধুনীয়া হৈ গৈছে পূৰা একদম পুখুৰীৰ মাজত পূৰা চাকি জ্বলাই দিলে মজা ইমান ধুনীয়া কৰি থৈছে চোৱা না চফাটো একদম পুৰা মন্দিৰত কেনেকুৱা লাগিছে হা হাঁহ এটা কৈ দিয়া ভাইটি হাঁহ এটা কৈ দিয়া ভাইটি হাঁহ এটা কৈ দিয়া এইফালে আমাৰ ভাইটিয়ে পূৰা চাকি জ্বলোৱাত ব্যস্ত গ'লো কিবা এটা কৈ দিয়া উতলা আহিলোঁ আজি ভাগৱতলৈ তোমাৰ মেৰাচকত কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ধুনীয়া পৰিৱেশ আহিব আপোনালোকো চাফ চিকুণটো কিন্তু মানিব লাগিব দেই কেনেকুৱা লাগিছে চাফ চিকুণ নিজে কৈছে যেতিয়া চাফ চিকুণ আপোনালোকৰ খেলৰে ঠিকে আছে ভাল লাগিলে বাৰু ভাল লগাটোৱে কৰিছোঁ ঠিক আছে ভিতৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি একদম মই য'ত চুৰিয়া টুৰিয়া পিন্ধিছিলোঁ তাত চুৰিয়া টুৰিয়া সলাইকৈ ল'লোঁ ধুনীয়াকৈ পেণ্ট চাৰ্ট পিন্ধি ল'লোঁ পেণ্ট পিন্ধি ল'লোঁ পেণ্ট চাৰ্ট পিন্ধি গৈ এতিয়া ঘৰত যাম আমাৰ এইফালে সত্যজিত একদম পূৰা সাজু ঘৰত যাবলৈ এই দাদাকো একদম বাই এটা দি থৈ যাওঁ দেই বাই বাই কাইলৈ আকৌ লগ পাম চাই দিব থেংক ইউ